Hello everyone, good morning and welcome back to my YouTube channel. আজি মই আছো পুনৰবাৰ অভিনন্দন ভৱন কাৰণ আজি হ'ল ৱেডিং ডে। সিদিনাখন মই জোৰোণৰ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ আৰু এইটো হ'ল বিয়াৰ দিনাখনৰ ভিডিঅ'। আৰু এইজনী হ'ল কইনা। পুনৰবাৰ তাইক মই উইদাউট মেকআপ দেখালোঁ আৰু এয়া ফাইনেল লুক আজিৰ। কেনেকুৱা হৈছে বাৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এইটো মই ফাইনেল লুক ক্ৰিয়েট কৰিছোঁ, এইটো ৰিচেপশ্যন লুক হয়। পেৰেট গ্ৰীণ কালাৰৰ কাপোৰযোৰ তো সেইকাৰণে মই অকণমান ফ্লাৱাৰটো হোৱাইটত লগাইছোঁ আৰু মেকআপটো দেখিছেনে অকণমান যিহেতুকে ইভিনিং ৰাতিৰ মেকআপ অকণমান ডাৰ্ক লিপষ্টিক অকণমান আইটো অকণমান হেভি কাৰণ ব্ৰাইডেলত অকণমানটো হেভি কৰিবই লাগিব নহ'লে চিম্পল কৰিলেই ইমান বেছি ভাল নালাগে আৰু মোৰ হিচাপত বহুত মৰম লাগিছে কইনাজনী। আপোনালোকে বাৰু কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। কইনাজনীও তাইৰ মেকআপ লৈ হেপ্পী হৈছে। আজিও হেয়াৰ ষ্টাইলটো পাফ নকৰিলোঁ কাৰণ কইনাই বেয়া পায়, পাফটো নালাগে বুলি কৈছে। তো চিম্পলত হেয়াৰ ষ্টাইলটো কৰিছোঁ আৰু চিম্পলত গৰ্জিয়াছ লাগিছে। আৰু কোনোবাই যদি মোক এজ এ মেকআপ আৰ্টিষ্ট বিচাৰে তেন্তে মোক DM কৰক। মই ইনষ্টা FB এণ্ড মোৰ জিমেইলৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। আৰু এইজনী হ'ল কইনাৰ ভনীয়েক। ইহঁতে চিম্পল পাৰ্টি লুক এটা দিলোঁ আৰু হেয়াৰ ষ্টাইলটো অকণমান হেভিকৈ লাগে তো মই হেভিকৈ কৰি দিলোঁ আৰু এয়া খানা পিনা খাই আজি উভতি দিলোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই বাই গাইজ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈ বাই।